সমস্যা একেবাৰে ভাত নেদেখা হৈছে দেহাৰ অসুখ বেছি কি কৰোঁ এই ডাঙৰাই সমস্যাটো মোৰটো খুলি খুলি খাইছে বাইদেউ সৰলা বহা বহা কি সকাম লৈ বা আহিলা এটা ডাঙৰ সকাম আছিল আপোনাৰ ওচৰত মই যে কিবা এটা কৈছিলোঁ সেইটোৱে হয় নেকি কিবা সন্ধান পালানে পালোঁ এজন ল'ৰা আছিল মানে খবৰটো কোৱাৰ কাৰণে মই আহিলোঁ হয় নেকি কি কৈছে কিবা মাতি পঠাইছেনে মাতি পঠাইছে যদি যায় মানে চাই আহিব ক'লে আৰু মোৰ আগত এই সৰলা বেছি দেৰি নকৰোঁ নেকি যাব তেতিয়াহ'লে দৌৰা দৌৰিকৈ আমি ধুই গৈ আহোঁ বোলে আজি ব'লা তেতিয়াহ'লে হয় নেকি চাই আহিব লাগে ভাল সময়ত আহিলে দেখোঁ তোমাক চাহ পানী খাবানে কিবা নোখোৱা এটা কাম কৰা তেতিয়াহ'লে তুমি ওলোৱাগৈ মই হাউতকৈ গৈ আছোঁ ঠিক আছে যোৱা ঈশ্বৰ ভাল সময়ত বাট দেখাইছে ঠিক আছে ময়ো বেছি সেই নকৰোঁ গৈয়ে থাকোঁ এনেকৈ সৰুৱে মাতে দি যাওঁ কাষাৰ কি বুলি কওঁ সৰুৱাই সৰুৱাই কেইদিন হয় ঠিক নাই গতিকে দোকানৰ কাপোৰ লৈ যাওঁ একেবাৰে মা সৰুৱাই মোক আপুনি মাতি আছিল শুনচোন দেউতাৰে ক'বলৈ মোৰ সময় নহ'ল মই হাউতকৈ মামাৰে ঘৰৰ পৰা আহোঁগৈ মামাৰ ঘৰৰ পৰা ইমান জল্দি কিয় মা এই নকবিও সৰুৱাই সৰু মামাৰে বোলে কিবা বেমাৰ বেমাৰ কি বেমাৰ এই হাউতকৈ সৰলা খুৰীয়াৰে খবৰ দিলে আহোঁগৈ মই হয় নেকি ঠিক আছে দিয়ক ভালকৈ যাব মোৰ কেইদিন হয় ঠিক নাই দেই তই কবি দেউতাৰেক মই আহুৱাই হ'ব মামাৰ বেমাৰ সৰুৱাই আৰু এটা কথা নহয় এই বাৰা স্কুলৰ পৰা দুখে ভাগৰে কষ্ট কৰি আহিব তই ৰাতি ভাতকেইটা বনাবি হা মই মা খৰি ফুকাই ফুকাই ভাত বনাব নোৱাৰোঁ সৰুৰ পৰা তহঁতক খৰি ফুকাই ফুকাই ভাত খুৱাই ডাঙৰ কৰিলোঁ এতিয়া সেইখিনি কামো নোৱাৰা হলিনে বাপেৰেতো বুঢ়া মানুহ অকণমান গৰম ভাত দিবি আৰু বাকী তহঁত দুটাই এইখিনি দিনৰ ভাতকে ভগাই মেলি খাবি মই আৰু এতিয়া ৰৈ নাথাকোঁ দেই আপুনি কিন্তু সোনকালে আহিব মা ঠিক আছে হ'ব হে ঈশ্বৰ যি কামত ওলাইছোঁ আপুনি সহায় কৰিব কি কামত সহায় কৰিব মাৰ কথাখিনি কিবা মই বুজি নাপালোঁ দেউতা আপুনি এতিয়া শুৱক শুম মাজনী ডাঙৰাই কওকচোন দেউতা মাৰক দেখা নাপালোঁ মামাহঁতৰ ঘৰত গৈছিল জীৱনত প্ৰথমবাৰ এওঁ মোক মাত নিদিয়াকৈ ক'ৰবালৈ গ'ল বৰ দুখ পালোঁ ডাঙৰাই একো নহয় দেউতা দুখ কৰিব নালাগে মা কিবা কামত হৈ গৈছে কিবা কাম হঠাৎ কাম ওলালেও এওঁ মোক মাতাষাৰ লগালে মই 4 দিন ভাত নাখালেও মনটোত বৰ শান্তি পাওঁ ডাঙৰাই যাওঁ নহওক কিবা হওক কমলাল চাগে কমাইছে হ'ব যা ডাঙৰাই শুই থাকোঁ ময়ো এতিয়া শুওঁহে আৰু শুৱক দেউতা ঠিক আছে যা ডাঙৰাই যা যা ডাঙৰাই শুই থাকিবি সৰুৱাইৰ লগত একেলগে শুবি আজি কৃষ্ণ প্ৰভু দয়াময় দয়াময় কৃষ্ণ ভণ্টি তই শুৱাই নাই এনেই টোপনি অহা নাই মোবাইল টিপিকে আছোঁ কিনো চাই আছা মোবাইলটো ইমান কি চাই আছোঁ জান তোৰ কাৰণে ল'ৰা এটা চাই আছোঁ এই ল'ৰাটো দেখিছ দেখিছোঁ এই ল'ৰাটো মই তোৰ কাৰণে পতাম মোৰ কাৰণে বাদ দিয়া ভণ্টি মোক ল'ৰা নালাগে মা দেউতা লগত আছে আৰু তইতো আছই ন মোৰ সেয়ে যথেষ্ট এই বেঙি এই ল'ৰাটো মই তোৰ কাৰণে পতামেই যিহেতুকে মই তোক ল'ৰা পতা এটা দিম বুলি কৈছোঁ সেইকাৰণে এই ল'ৰাটোকে মই পতাই দিম কি কৰিছা এইবোৰ মোৰ আগৰ ফটো দিলি যে সেই বেঙি তই একো নাজান ল'ৰাটোক মই 2খনমান তোৰ ফটোকে দি দিছোঁ চাওঁ ভণ্টি
তই সেই আগৰ ফটোখন দিছ মোৰ এই গালখন দেখিলে কি বুলি ভাবিবনো অ' বা ল'ৰাটি নাম্বাৰো দিলে কি ক আৰু হেনো কালি সিনো লগ কৰিব সি এই ল'ৰাটিটোক ফোন কৰিব কালি ঠিক আছে ফোন কৰিব ফোন কৰিব সি জানো মোক পচন্দ কৰিব মোৰ এই পুৰা গালখন দেখিলে সি কি বুলি ভাবিব বেঙি এই নাম্বাৰটো দি দিলোৱেই যাতে কালি সি তোক ফোন কৰিব আৰু শুন কালি তই ভালকে লগ কৰিবি শুনিছ ল'ৰাটোক একদম পতাবই লাগিব মোৰ ভয়ে লাগিছে ভণ্টি তই এইবোৰ কি কৰিব ওলাইছ ভয় কৰি লাভ নাই বা কালি মই তোক স্কুলত যাওঁতে ধুনীয়াকৈ মেকআপ কৰি দিম হ'ব ব'ল এতিয়া শুই থাকোঁ ব'ল কিন্তু ল'ৰাটোক ফোন কৰিলে ধুনীয়াকৈ কথা পাতিবি ঠিক আছে ব'ল এতিয়া আমি শুওঁ